আপুনি কথাবোৰ এনেই জটিল কৰি লৈছে। হয় নেকি? তেনেহ'লে সহজকৈ কোৱা অভিজ্ঞত আছে। আজি তাৰ খবৰ ল'ম। তই মোৰ গেঙত থাকিবিনে? মাজনী, মইতো সদায় তোমাৰ লগতেই আছো। কোন আছে বাহিৰত? মিছেছ চলিহা, কেনেকুৱা লাগিছে? এক্সেলেণ্ট। ইমান হিউজ কনষ্ট্ৰাকশ্যন বুলি মই ভবাই নাছিলো। মই আচলতে আপোনাক ছাৰপ্ৰাইজ দিম বুলি ভাবিহে কথাটো কোৱা নাছিলো। ছাৰপ্ৰাইজ? ঠিকেই কৰিছে। আমাৰতো ছাৰপ্ৰাইজ দিবলৈ একোৱেই নাই। তুমি মোৰ পৰা কিবা কথা লুকুৱাইছা? নাই নাই, মই একো লুকুৱা নাই। প্ৰথমে তুমি ক'লা সিহঁত খুব বেয়া মানুহ, কোন হয় মই নাজানো দাদা। আৰু তাৰ পাছত তুমি ক'লা আবিৰক সিহঁতে মাৰিছে। মই নাম ধৰি একো কোৱা নাই। তেন্তে কালৈ ভয় খাইছা তুমি? ইয়াত শিলগুটি কোনে মাৰে? দুৱাৰৰ বাহিৰত কোন থিয় হৈ থাকে? মই একো নাজানো দাদা, কিন্তু সঁচাই কোনোবা তাত ৰৈ থাকে। মোৰ ভয় লাগি আছে দাদা, মোৰ ভয় লাগি আছে। দেউতা কওক। ক'ত আছ তই? আছো এফালে। তই ভেটাপাৰা চাইটলৈ কিমান দিন অহা নাই? এসপ্তাহমান যোৱা নাই চাগে। এই এসপ্তাহত তোৰ পিএটোৱে কি কৰিছে জান? ক্লায়েণ্টে দিব দিছিল বাথৰুমটো ৱেষ্টত, সি দিছে ইষ্টত। এই গৰুটোক তয়ে প্ৰজেক্ট মেনেজাৰ বনাইছিলি নহয়? কৰ এতিয়া কি কৰ? আপুনি চিন্তা নকৰিব দেউতা, মই চেটেল কৰি দিম। ইয়াত চেটেল কৰিবলৈ কি আছে? ইষ্টৰ বস্তু ৱেষ্টত, ৱেষ্টৰ বস্তু চাউথত, চাউথৰ বস্তু নৰ্থত, এনেকৈ কাম হয় নেকি? এইবোৰ কৰিলে তই মানি লবি নে মই মানি ল'ম নে ক্লায়েণ্টে মানি ল'ব? এইবিলাক ভাঙি চব ৰিনোভেট কৰিব লাগিব আকৌ। মই চাই ল'ম দেউতা, আপুনি মোৰ ওপৰত দি দিয়ক। একদম লছ নকৰোঁ, বিশ্বাস কৰক। ঠিক আছে, ৰাখিছো। মকটেলৰ নিচিনাকৈ তই ইয়াত কাৰ মূৰটো কৰি আছ? ক'ত কি খেলি মেলি কৰিবলৈ আছে কৰগে, যা। Get out! দেখিলে মিছেছ চলিহা, মানুহৰ কামৰ নমুনা দেখিলে? দেখিলো, আৰু দেখি যিটো বুজিলো, এইবিলাক মোৰ দ্বাৰা নহ'ব দেই। ইমান সোনকালে হাত দাঙি দিলে ক'ত হ'ব? হাত দাঙি নিদিলেও দেখি মোৰ মূৰহে ঘূৰাইছে। ন ৰিস্ক ন গেইন, বুজিলেতো? কিন্তু মই যদি ওলোটাকৈ কওঁ, ন' ৰিস্ক ন' ইস্ক। Oh my God! এনেকে আৰু কিমান দিন দুখকৈ থাকিবা? উফ ৰাম, আকৌ বা কি হ'ল? এক মিনিট। দেউতা কওক। তই ইমিডিয়েট ভেটাপাৰালৈ আহ। লেবাৰ এটা ওপৰৰ পৰা পৰি গ'ল। কি? বাচি আছে নে নাই? চান্স কম। এই গৰুটোৱে কোনো প্ৰিকশ্যন নোহোৱাকৈ লেবাৰবোৰক ওপৰত উঠাই দিছিল। যিবোৰ হৈছে গোটেইবোৰ তাৰ কাৰণেই হৈছে। চব কথাতে তাক দুখ দিব নোৱাৰি দেউতা। ইমান বছৰ কাম কৰি থকা লেবাৰকেইটাও গম পাব লাগে ক'ত উঠিব লাগে ক'ত নালাগে। তই এইবিলাক বাদ দে, তই সোনকালে গুচি আহ। তই কেছটো হেণ্ডেল কৰ। লেবাৰৰ ফেমিলিটোক হয়তো কম্পেনচেশ্যন দিব লগা হ'ব পাৰে। যদি কম্পেনচেশ্যন দিব লগা হয় তেতিয়াহ'লে তই অফিচৰ পৰা পইচাটো লৈ আহিবি। ইমিডিয়েট আহ। হ'ব দেউতা, মই গৈ আছোঁ। ঠিক আছে, আহক। মই এতিয়া যাব লাগিব, আৰু তুমি এইখিনি পেলাই নিদি খালে মই ভাল পাম। শুনিছা নহয়? শুনিছো। ঠিক আছে, মই আহোঁ দিয়া।
উঠিব পাৰো এতিয়া উঠ 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 চাও কি আকিলি দেখুৱাইছো কেনেকুৱা হৈছে মিকু বৰ ধুনীয়া আঁকিছো বৰ বেলেগ আঁকিছো দেখোন একদম মোৰ লিখীয়া হৈছে অ ৰব মাক দেখাই যা যা দেখুৱাই দেখি যা অ মা এই লাহে যা লাহে যা 5,20,000 প্ৰীতম প্ৰীতম স্যাৰ মাতিছিলে স্যাৰ এই 5,20,000টো কি স্যাৰ এইটো স্যাৰ অৰ্ণৱ দাই লৈছিলে অৰ্ণৱে কিয় স্যাৰ ভেটাপাৰ চাইটটোৰ কাৰণে ননচেন্স মা অ মা মা অ মা ইয়াতে আছো মা অ মা এক কি হ'ল ক তোমাৰ মূৰটো আকৌ বিষাইছে নেকি দিয়া মই তোমাৰ মূৰটো ধুনীয়াকৈ পিটিকি দিম নেলাগে দে এনেই ভাল হ'ব মই দিম বুলি কৈছো নহয় দিমেই হ'ব দে দেহি চাও ইয়াতে শুই দিয়া মোৰ মৰমৰ মাজনী তুমি শুই দিয়া আকৌ মা আজি নহয় অভিদাৰ মই ছবি আঁকিলো তোমাৰ মূৰৰ বিষ ভাল হৈ গলে মই দেখাম এতিয়া শুই দিয়া দেই ধুনীয়াকে নমস্কাৰ মই মালিকৰ ল'ৰা মোক কিবা এটা দিবলৈ পঠাইছে আমি 5 লাখ টকা দিম এতিয়া কাজকৰ্ম কৰিবলৈ 20,000 টকা এটা দিছে বাকীখিনি মই আপোনাৰ একাউণ্টত ভৰাই দিম আপুনি খালি মোক একাউণ্ট নম্বৰটো দিব এইখিনি ৰাখি থওক কি কৰিব খোৱাখিনিতো হৈ গ'ল এইখিনি ৰাখি থওকচোন কোৱা তুমি কোৱা কাৰ লগত ডেটিং মাৰি আছা আৰে কি ধেমালি কৰিছা কি হ'ল কোৱা আমাৰ ঘৰলৈ আহা এতিয়াই আহিবানে আজিতো একেবাৰে যাব নোৱাৰো ৰিয়া বহুত ডাঙৰ ঝামেলাত ফচিছো কি ঝামেলা কোনোবা ছোৱালীৰ বাপেকে বান্ধি থৈছে নেকি এনাফ ৰিয়া বহুত ধেমালি হ'ল আৰে তুমি নাজানা আজি কি হ'ল আমাৰ চাইটত এক্সিডেণ্ট হৈ মানুহজন ঢুকালে মই এতিয়া সেই মানুহজনৰ ঘৰত আছো থোৱা এতিয়া পাছত কথা পাতিম
এইটো আপোনাৰ একাউণ্ট নম্বৰ। মই আজি 5 লাখ টকা ভৰাই দিম। এইখন ৰাখি থওক। ইয়াত মোৰ ফোন নম্বৰটো আছে। কেতিয়াবা দিগদাৰ হ'লে আপুনি ফোন কৰিব মোক। লওক। প্ৰীতম, ছাৰ মাতিছিলে? অফিচত আৰু কোনো নাই নেকি? ছাৰ নাই, সময় হ'ল নহয়, সকলো গুচি গ'ল, মইহে আছোঁ। হয় নেকি? তাৰমানে মোৰ কাৰণে ৰৈ থাকিবলগীয়া হৈছে। নাই নাই ছাৰ, আপুনি বহক। আজিৰ একাউণ্টছটো আনচোন। হাৰ্ড কপিটো নেকি ছাৰ? ছফ্ট কপি হ'লেও হ'ব। সেইটো মই আপোনাক দি থৈছোঁ। গুড। আপোনাৰ মোবাইলতে দি আছে ছাৰ। হয় নেকি? ঠিক আছে, তই যা। হয় ছাৰ। $5,20,000। প্ৰীতম, প্ৰীতম, ছাৰ মাতিছিলে ছাৰ? এই 5,20,000টো কি? ছাৰ এইটো ছাৰ অৰ্ণৱ দাই লৈছিলে। অৰ্ণৱে? কিয়? ছাৰ ভেটাপাৰ চাইটটোৰ কাৰণে। ননচেন্স। তাৰ কাৰণে 5,20,000 টকা? হয় ছাৰ, ময়ো কৈছিলোঁ ইমান পইচা নিব নালাগে, কিন্তু অৰ্ণৱ দাই ক'লে এইখিনি দিবই লাগিব বুলি। 5,20,000। ইমান প্ৰপাৰ্টি কিয় লাগে তোমাক? প্ৰথমে সংসাৰ কৰি লোৱা, তাৰপিছত গম পাবা প্ৰপাৰ্টি কিয় লাগে। অ'কে অ'কে, ইমান জ্ঞান দিব নালাগে। ভাগৰি আহিছা, এতিয়া শ্বাৱাৰ লোৱা আৰু অলপ ৰেষ্ট লৈ লোৱা। টকা ঘটা ইমান সহজ। মই যেতিয়া গুৱাহাটীলৈ আহিছিলো, লগত কিমান টকা আনিছিলো জানো? 100 টকা। ৰিয়া, আজি যি হ'ল নহয়, নকবা আৰু। একেবাৰে হৰিবল চিন। কি হ'ল? চকুৰ আগতে মানুহ এটা মৰি গ'ল জানা? তাৰমানে তুমিও অৰ্ণৱহঁতৰ কনষ্ট্ৰাকশ্যন চাইটত গৈছিলা? কি ডাঙৰ প্ৰপাৰ্টি। 100টামান ডাঙৰ ডাঙৰ 3 BHK ফ্লেট হ'ব। বাহ, বিয়াৰ পিছত এই সকলোবোৰ প্ৰপাৰ্টি তোমাৰ হৈ যাব। ইউ আৰ so lucky। ৰ'বা না মা, তুমি এইবিলাক কথা পিছত ক'বা। সেই মানুহটোৰ কথা কোৱাচোন, কেনেকে মৰিলেনো? তেনেকুৱা লেবাৰ, তেনেকুৱা চাইটত দিনটোত 10টা মৰে। চকুৰ আগতে ওপৰৰ পৰা পৰি গ'ল কাৰণেহে ভয় খাইছো। পৰাৰ লগে লগে চেপে। ইছ ৰাম, ক'ৰ বা মানুহ আছিল? সেইবোৰ নাজানো দেই, মই খবৰ লোৱা নাই। তথাপিও আৰু মানুহ এটা মৰিলে বেয়া লাগে। বাদ দিয়া। শুনাচোন, তুমি সিহঁতৰ গোটেইকেইটা কনষ্ট্ৰাকশ্যন চাইট দেখিছানে? নাই দেখা, অৰ্ণৱে নিলেহে দেখিম। অৰ্ণৱে নালাগে, তুমি মোৰ লগত ওলাবা। মিষ্টাৰ বৰুৱাৰ লগত গৈ আমি দুইজনে চাই আহিমগৈ। বহুত প্ৰপাৰ্টি আছে, এদিনত চাই শেষেই কৰিব নোৱাৰিবা জানানে? ইমান প্ৰপাৰ্টি কিয় লাগে তোমাক? প্ৰথমে সংসাৰ কৰি লোৱা, তাৰপিছত গম পাবা প্ৰপাৰ্টি কিয় লাগে। অ'কে অ'কে, ইমান জ্ঞান দিব নালাগে। ভাগৰি আহিছা, এতিয়া শ্বাৱাৰ লোৱা আৰু অলপ ৰেষ্ট লৈ লোৱা। এতিয়া মোৰ কথাবোৰ জ্ঞান দিয়া যেন লাগিছে। পিছতহে গম পাবা প্ৰপাৰ্টি কিয় লাগে। অকল প্ৰপাৰ্টি 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 শুনি শুনি কাণ ঘোলা হৈ গৈছে মোৰ। তই এইবোৰ কি কৰিলি? কিয় কৰিলি?
মই কি কৰিলো দেউতা? মই সেই ফেমিলিটোক তোক 1 লাখ টকা দিবলৈ কৈছিলো। তই 5,20,000 টকা কিয় দিলি? কিয়? এনেকৈ বিজনেছ চলিব? এই মনে মনে আছো কিয়? বিজনেছ মানে কি অকল আমি নিজৰ কথা ভাবিম নেকি দেউতা? আৰে তই নিজৰ কথা নাভাবি কাৰ কথা ভাবিবি? আপুনি চিন্তা নকৰিব দেউতা, টকাখিনি গোটেই ৰিকভাৰ হৈ যাব। টকা ঘটা ইমান সহজ। মই যেতিয়া গুৱাহাটীলৈ আহিছিলো লগত কিমান টকা আনিছিলো জানো? 100 টকা। কিমান দিন ফুটপাথত থাকিলো, ৰেলৱে প্লেটফৰ্মত শুলো, তাৰ কোনো হিচাপ নাই। এইটো ষ্টেজ তহঁতে নোপোৱা কাৰণে টকাৰ ভেলুৱেই বুজি নাপাওঁ। 5,20,000 টকা ইনকাম কৰোঁতে কিমান কষ্ট হয় জানো?